নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি চয়াবিনেৰে এটা তৰকাৰী বনাই দেখুৱাম। মই চয়াবিনখিনি আগতে গৰম পানীৰে ধুই ৰাখিছোঁ। মই আদা বাটা, কেঁচা জলকীয়া বাটা দি দিলোঁ, নিমখ দি দিলোঁ। মই হালধিৰ গুড়ি দি দিলোঁ। হালধিৰ গুড়ি দি এতিয়া ভালদৰে মিহলাই লওঁ। মিহলাই হৈ গৈছে। মই 10 মিনিট ৰেষ্টত ৰাখি দিলোঁ। বেলেগ এটা পাত্ৰত তেল দি দিলোঁ, মাহপাত দি দিলোঁ, শুকান জলকীয়া দি দিলোঁ, দালচেনি দি দিলোঁ, এলাচ দি দিলোঁ, জিৰা দি দিলোঁ। এতিয়া মই ভাজি ল'ম। টমেটো পেষ্ট দি দিলোঁ, আদা বাটা দি দিলোঁ, কেঁচা জলকীয়া বাটা দি দিলোঁ। এতিয়া মিহলাই লৈ আছোঁ। নিমখ দি দিলোঁ। নিমখটো পৰিমাণ মতে দিব লাগিব। মই আগত চয়াবিনত অলপ নিমখ দিছিলোঁ। হালধিৰ গুড়ি দি দিলোঁ। এতিয়া মই ভালদৰে ভাজি লওঁ। মই চয়াবিনখিনি দি দিলোঁ। মছলাখিনি অলপ ভজা হোৱাতে চয়াবিনখিনি ভালদৰে ভাজিব লাগিব। কেঁচা গোন্ধ থাকি যাব চয়াবিনত। এতিয়া ঢাকনিৰে ঢাকি দিলোঁ 10 মিনিটৰ কাৰণে। মই ঢাকনিটো খুলি জিৰাৰ গুড়ি দি দিলোঁ। ধনিয়াৰ গুড়ি দি দিলোঁ। এতিয়া আৰু ভালদৰে মিহলাই লওঁ। চয়াবিনৰ শুকান জলকীয়াৰ গুড়ি দি দিলোঁ। ভালদৰে মিহলাই লৈ আছোঁ শুকান জলকীয়াৰ গুড়িখিনি। চয়াবিনখিনি ভাজা হৈ আছে। মোৰ ভাজা হৈ গৈছে। মই এতিয়া পানী দি দিলোঁ। পানীৰ লগত ভালদৰে মিহলাই লৈ আছোঁ মছলাখিনি। চয়াবিনখিনি হৈ আছে। মই চয়াবিনটো নিৰামিষকৈ বনাইছোঁ। মোৰ আঞ্জাত চয়াবিনটো হৈ গৈছে। মই এতিয়া ভজা এটা মছলা দি দিলোঁ। মই ধনিয়া, জিৰা আৰু শুকান জলকীয়া ভাজি কিনে মই গুড়ি কৰি লৈছিলোঁ, সেই মছলাটো দি দিলোঁ। মোৰ চয়াবিনৰ তৰকাৰীটো হৈ গৈছে। আজিলৈ ইমানেই। নমস্কাৰ।